Exercises 5C. মৰমৰ শিক্ষাৰ্থীসকল, আজি তোমালোকক অনুশীলনী 5 গড় 1 নম্বৰ হৰণ কৰি ভাগফল আৰু ভাগশেষ উলিওৱা অংককেইটা শিকাই দিম। তোমালোকে মনোযোগেৰে চাই যাবাচোন। প্ৰথমটো আছে 65 4 হৰণ কৰা। তোমালোকে কি কৰিবা, সমাধান লিখিবা। চাৰিটো হ'ল ভাজক আৰু 65টো হ'ল ভাজ্য। এই 65 এই দশকৰ স্থানৰ অংকটো কি আছে 6, ভাজকতকৈ ডাঙৰ আছে হয়নে? সেইকাৰণে আমি এটা অংকই ধৰিম। 4 ঘন এটা পাতিম, 4 গুণ 4, 4 দুগুণ 8, দুবাৰ দিলে 8 হয়, ইয়াত 6 আছে, 4 গুণ 4 বিগ কৰিলোঁ। 6 পৰা 4 গ'লে 2, এতিয়া 5টো নমাই দিম, 25 হ'ল। 6 বাৰ দিব লাগিব, 6 4 গুণ 24 হয়নে? 7 বাৰ দিলে কি হয়, 4 7 গুণ 28 হয়, বেছি হৈ যাব 25তকৈ, সেইকাৰণে 6 বাৰ দিলোঁ। কি হ'ল 6 4 গুণ 24। এতিয়া বিগ কৰি দিলোঁ, 5 পৰা 4 গ'ল 1, 2 পৰা 2 গ'লে 0। ইয়াত এই 16টো হ'ল ভাগফল আৰু 1টো হ'ল ভাগশেষ। এতেকে ভাগফল 16 আৰু ভাগশেষ 1। সেইদৰে তাৰপৰা খটো কি দিয়া আছে, 72 5 হৰণ। সমাধান লিখিবা। ইয়াত ভাজকটো এটা অংক আছে, ইয়াত যদি এটা অংক ধৰোঁ ভাজকতকৈ ডাঙৰে হৈ থাকে তেতিয়াহ'লে হৰণ কৰিব পাৰি। 5 গুণ 5, দুবাৰ দিলে নহ'ব, 10 হৈ যায়, 7 আছে ইয়াত। 5 গুণ 5 বিগ কৰি দিম, 7 পৰা 5 গ'লে থাকিব 2, 2টো 5তকৈ সৰু কাৰণে এই 2টো নমাই দিলোঁ, 22 হ'ল। 5 4 গুণ 20, 5 5 গুণ 25 হয়, 5 বাৰ দিলে নহ'ব, 4 বাৰ দিব লাগিব, 5 4 গুণ 20 বিগ কৰি দিলোঁ, 2 থাকিব। ভাগফল 14 আৰু ভাগশেষ 2। ভাগফল 14 আৰু ভাগশেষ 2। গটো দিয়া আছে 48 7 হৰণ। ইয়াত চোৱা, ভাজকটো এটা অংক আৰু ভাজ্যটো আমি এটা অংক ধৰিলে নহ'ব, 7তকৈ 4টো সৰু হৈ গ'ল, সেইকাৰণে 2টা অংক ধৰিব লাগিব। 48 এতিয়া 7 ঘন এটা পাতি যাওক, 7 গুণ 7, 7 দুগুণ 14, 7 3 9, 7 4 গুণ 28, 7 5 গুণ 35, 7 6 গুণ 42, 7 7 গুণ 49 হ'লে 48তকৈ বেছি হৈ যাব, সেইকাৰণে 7 6 গুণ কিমান দিব লাগিব, 42 বিগ কৰিলোঁ। 8 পৰা 2 গ'লে 6, 7তকৈ 6টো সৰু আৰু নমাবলগীয়া নাই, সেইকাৰণে এতিয়া ভাগশেষ হ'ব। এতেকে ভাগফল 6 আৰু ভাগশেষ 6, ভাগশেষো 6। ঘৰটো 110 8 হৰণ। সমাধান হৈছে
ইয়াত এটা অংক ল'লে 8তকৈ সৰু হৈ থাকে, সেইকাৰণে দুটা অংক ল'ম 11। 8 × 8, 8 × 2 = 16, বেছি হৈ যায়, সেইকাৰণে এবাৰ দিম 8 × 8। 8টো ইয়াত বহাব লাগিব, এই 1টোৰ তলত 1। 11 পৰা 8 গ'লে থাকিব কিমান 3। 3টো 8তকৈ সৰু, এতিয়া এই 0টো নমাই দিম 30 হ'ল, হয়নে? 8 ঘূণিটা হৈ 8 × 8, 8 × 2 = 16, 8 × 3 = 24, 8 × 4 = 32, হয়নে? 4 বাদিলে 32 যে ইয়াতকৈ বেছি হ'ব, সেইকাৰণে 8 × 3 = 24। বিয়োগ কৰি দিওঁ, ভাগ কৰিম, ইয়াত 10 হ'ল, 10ৰ পৰা 4 গ'লে কিমান 6। 6টো 8তকৈ সৰু, নহ'বলগীয়াও নাই, তাৰমানে 6টো ভাগশেষ। ভাগফলটো 13 পাম, তাকে ভাগফল 13 আৰু ভাগশেষ 6। এইবাৰ 29 352ক 10 হৰণ কৰিব লাগিব। ইয়াত দুটা অংক আছে, আমি ইয়াত দুটা অংক ধৰিলোঁ, ডাঙৰ হৰণ কৰিব পাৰিম। 3 × 10 = 30, 3 × 10 = 30, বিয়োগ কৰিলোঁ, 5 নামি আহিলে, 10তকৈ 5টো সৰু, এই 2টো নমাই দিম, 52 হ'ল। এবাৰ 5 × 10 = 50, বিয়োগ কৰিলোঁ, 2 থাকিলে, এতেকে ভাগফল 35 আৰু ভাগশেষ 2। এতিয়া 18ৰে 329ক হৰণ কৰিব লাগিব। ইয়াত দুটা অংক আছে, ইয়াতো দুটা অংক ধৰোঁ, 32 হ'ল। এতিয়া 18 ঘৰ নেতা মাতিব লাগিব, নেতাখন মুখস্থ থাকিব লাগিব। 18 × 18, 2 × 18 = 36, দুবাৰ দিলে বেছি হৈ যায়, 37 হৈ যায়, ইয়াত 32 আছে, সেইকাৰণে এবাৰ দিলোঁ, 18 × 18 বিয়োগ কৰিলোঁ, ভাগ কৰি মিলালে 12 হ'ল, 12 পৰা 8 গ'লে থাকিব 4, ইয়াত 2 থাকিলে, 2 পৰা 1 গ'লে 1, 14 হ'ল। এবাৰ 9টো নমাই দিলোঁ, 18 × 18 বিয়োগ কৰি দিলোঁ, 12 পৰা 8 গ'লে 4, ইয়াত থাকিল 2, 2 পৰা 1 গ'লে 1, 14 হ'ল। 18তকৈ 14টো সৰু কাৰণে এই 9টো নমাই দিলোঁ। এতিয়া নেওতা মাতি যাম, 18 × 18, 2 × 18 36, 3 × 18 54, 4 × 18 72, 5 × 18 90, 6 × 18 108, 7 × 18 126, 8 × 18 144, 9 × 18 162, ইয়াতকৈ বেছি হৈ যায়, সেইকাৰণে 8 বাৰ দিব লাগিব। 8 × 18 144, 8 × 8 = 64, 4 7 গ'লে 6, 8 × 8 8 × 6 = 14, 9 পৰা 4 গ'ল থাকিল 5, হয়নে? এইটো হ'ল ভাগফল, এইটো হ'ল ভাগশেষ। এটাকে ভাগফল 18 আৰু ভাগশেষ 5। এবাৰ বৰ্গীয়া জটো 1075ক 17ৰে হৰণ কৰিব লাগিব। ইয়াত দুটা অংক আছে, ইয়াত যদি দুটা অংক ধৰোঁ সৰু হৈ থাকে, 17তকৈ 10টো সৰু, সেইকাৰণে 7টো ধৰিব। এতিয়া আমি নেওতা মাতি যাব লাগিব, 17 × 17, 2 × 17 34, 3 × 17 51, 4 × 17 68, 5 × 17 85, 6 × 17 102, 7 × 17 119, ইয়াতকৈ বেছি হৈ যায়,
সেইকাৰণে 6 বাৰ দিব লাগিব 6 7 কিমান 102 6 7 গুণ 42 2 4 6 গুণ 6 6 4 8 বিয়োগ কৰি 7 পৰা 2 গ'লে থাকিব 5 এই 5 নামি এতিয়া পাইছিলোঁ 3 7 51 4 7 68 বেছি হৈ যায় 3 বাৰ দিব 3 7 51 বিকুল উপল 4 এইটো হ'ল ভাষে এইটো হ'ল ভাগফল এটাকে ভাগফল 63 ভাষে 4 ঝড়টো 2050 14 হ'ল এতিয়া চোৱাচোন ইয়াত দুটা অংক আছে ইয়াত দুটা অংক ধৰি 14তকৈ ডাঙৰ হৈছে তাৰমানে সৰণ কৰিব পাৰিম এতিয়া 14কে 14 2 14 28 2 14 কিমান 28 এইটো সমান সমান হৈ যোৱাৰ কাৰণে ইয়াত এটা শূন্য বহাব লাগিব এতিয়া এই 5টো নামি আহিলে 5টো নামি আহিলে হয়নে সেইটো কাৰণে নহয় 5টো নামি আহিলে তাৰপৰা 14তকৈ 5টো হ'ল এই শূন্যটো নমাই দিলে দুটা একেলগে নামিছে যে সেইকাৰণে ইয়াত এটা শূন্য বহালে এই দুটা অংক একেলগে নমাৰ কাৰণে ইয়াত এটা শূন্য হ'ল এতিয়া নিৰামতি গান 50 আছে হয়নে 14কে 14 2 14 28 3 14 42 4 14 56 4 বাৰ দিলে বেছি হৈ যাব সেইকাৰণে 3 বাৰ দিব 3 14 কিমান 42 3 4 গুণ 12 1 3 গুণ 3 একে 4 বিয়োগ কৰি দিলোঁ এটা ভাগ কৰিলে 10 হ'ল 10 পৰা 2 গ'লে 8 এইটো হ'ব ভাগশেষ ভাগফল এইটো ভাগফল 203 আৰু ভাগশেষ 8 এইবাৰ 648 19 হ'ল ইয়াত দুটা অংক আছে ইয়াতো দুটা অংক ধৰোঁ 19তকৈ ডাঙৰেই সৰণ কৰিব পাৰিম এতিয়া নেওতা মাতি যাব লাগিব 19 অংকে 19 2 19 38 3 19 57 4 19 76 বেছি হৈ যায় 76 হয় ইয়াত আছে 74 ইয়াত আছে 64 4 বাৰ দিলে 76 হৈ যায় বেছি হৈ যায় সেইকাৰণে 3 বাৰ দিব লাগিব 3 বাৰ দিলে 3 9 কিমান হ'ব 57 চোৱা 3 9 গুণ 27 2 থাকিল 3 গুণ 3 3 5 হয়নে বিয়োগ কৰিলোঁ এতিয়া 4 বাৰটো 7 বিয়োগ কৰিব নোৱাৰি ধাৰ কৰি যাত 14 হ'ব 14 পৰা 7 গ'লে 7 ইয়াত থাকিল 5 5 পৰা 5 গ'লে 0 এতিয়া 19তকৈ 7টো সৰু কাৰণে এই 8টো নমাই দিম কিমান হ'ল 78 হ'ল আমি পাইছিলোঁ 4 19 76 হয়নে 4 19 76 বিয়োগ কৰি কিমান থাকিল 2 থাকিল এইটো ভাগফল এইটো বাকী তাকে ভাগফল 34 আৰু ভাগশেষ 2 ভাগশেষ বা বাকী এইটো হ'ল 175 16 হ'ল এতিয়া মই তোমালোকক এটা শিকাই দিছোঁ চোৱা কি কৰিবা তোমালোকে নেওতা মুখস্থ নাথাকিলে তোমালোকে কি কৰিবা সহজ উপায় এটা আছে কাষত এনেকৈ চিন দিব দি পেলাই ভাজকটো লিখি ল'বা তাৰপৰা ইয়াত 1 2 3 4 5 যেতিয়ালৈকে নোলায় তুমি এনেকৈ দি যাব লাগিব মই দেখুৱাই দি আছোঁ ইয়াত দুটা অংক আছে ইয়াত কেইটা অংক ধৰিব লাগিব দুটা অংক যদি ধৰোঁ 10 হয় 10তকৈ 16টো ডাঙৰ হয় সেইকাৰণে আমি 7টো ধৰিব লাগিব কিমান হ'ল 107
এতিয়া আমি কি কৰিম 16 লগত পূৰণ কৰি দিম 16 গুণ 16 2 লং 32 এনেকৈ কৰিবা নিয়ন্ত্ৰণ সূচনা থাকিলে পূৰণ কৰিবা 2 6 গুণ 12 2 ইকুৱেল 1 2 গুণ 2 1 3 হয়নে 3 কৰিবা 3 6 গুণ 18 8 ইকুৱেল 1 3 গুণ 3 1 4 4 6 গুণ 24 4 ইকুৱেল 2 4 গুণ 4 4 2 6 5 কৰিবা 5 6 গুণ 30 0 ইকুৱেল 3 5 গুণ 5 5 3 8 এবার 6 দি 5 লকে হল 6 কৰিবা 6 7 8 হয়নে 6 6 গুণ 36 6 ইকুৱেল 3 6 গুণ 6 6 3 9 7 6 গুণ 42 2 ইকুৱেল 4 7 গুণ 7 4 11 ইয়াত আছিল 107 112 ডাঙৰ সেইকাৰণে আমি কিবা দিব লাগিব 6 বাৰ 6 বাৰ দিলে আমি এই 96 ক'ত বহাব লাগিব এই 6 টো 96 6 টো 7 ৰ তলত আৰু 9 টো এইখিনিত বিয়োগ কৰি দিম 7 ৰ পৰা 9 7 ৰ পৰা 6 গ'লে ইকুৱেল 1 7 ৰ পৰা 6 গ'ল 1 তাৰপৰা এতিয়া 0 পৰা 9 বিয়োগ কৰি নাই ধাৰ কৰিলে 10 হৈ গ'ল 10 ৰ পৰা 9 গ'লে 1 ইয়াত একো নাই 11 11 টো 16 তকৈ সৰু কাৰণে এই 5 টো নমাই দিম কিমান হ'ল 115 7 বাৰ দিব লাগিব 8 বাৰ দিলে কিমান হয় বেছি হৈ যাব 8 6 গুণ 48 8 ইকুৱেল 48 8 ইকুৱেল 4 8 গুণ 8 4 12 128 ইয়াত 115 আছে আমি তাৰমানে 7 বাৰ দিব লাগিব 7 বাৰ দিলে কিমান 112 বিয়োগ কৰিলোঁ 5 ৰ পৰা 2 গ'লে থাকিল 3 এইটো হ'ব ভাগ এইটো ভাগফল তাকে ভাগফল কিমান পালোঁ 67 আৰু ভাগশেষ 3 এবাৰ শেষৰটো 1085 13 সহজ তোমালোকে এনেকুৱাও কৰিব পাৰা নিয়ন্ত্ৰণ মাতি পেলাইও কৰিব পাৰা হয়নে ইয়াত কিমান আছে 13 দুটা অংক ইয়াত দুটা অংক ধৰিলে সৰু হৈ থাকে 13 তকৈ 10 টো সৰু 8 টো ধৰিলে 3টা অংক ধৰিলে 108 হয়নে এতিয়া আমি নিয়ন্ত্ৰণ মাতি দিব লাগিব 13 অংকে 13 2 অংক 26 3 অংক 39 4 অংক 52 5 অংক 65 6 অংক 78 7 অংক 91 8 অংক 104 9 অংক 170 9 বাৰ দিলে 170 হয় এটা 108 আছে সেইকাৰণে 8 বাৰ দিলে 8 অংক 104 চাচোন 8 3 গুণ 24 4 ইকুৱেল 2 8 গুণ 8 8 2 10 হয়নে বিয়োগ কৰিলে 8 ৰ পৰা 4 গ'লে থাকিল 4 4 টো 13 তকৈ সৰু কাৰণে এই 5 টো নমাই দিম হ'ল কিমান 45 এতিয়া নিয়ন্ত্ৰণ মাতি যায় 13 2 অংক 26 3 অংক 39 4 অংক 52 4 বাৰ দিলে 52 হৈ ইয়াতকৈ বেছি হৈ গ'ল সেইকাৰণে 3 অংক কিমান 39 3 বিয়োগ কৰি ধাৰ কৰিলে ইয়াত 15 পৰা 9 গ'লে থাকিল 6 ইয়াত থাকিল 3 পৰা 3 গ'লে 0 মিলিব এটাকে ভাগফল 83 আৰু ভাগশেষ 6 এইদৰে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তোমালোকে হৰণ অংক পূৰণ অংক কৰিবলৈ হ'লে তোমালোকৰ নিৰ্গাখন মুখস্থ কৰিব লাগিব পুৰণা সৰলতা পুৰণা মালিকতা আৰু পুৰণা বৰ্ণ মুখস্থ থাকিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহি ধন্যবাদ